নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনালোঁ। আকৌ আজি আলোচনা কৰিম অসম পুলিচত কেইটামান আহিবলগীয়া প্ৰশ্ন। 1. অসমৰ মুঠ মাটিকালি ক ৬৭,৪৫৮ বৰ্গ কিলোমিটাৰ, খ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, গ ৭৮,৯৬৭ বৰ্গ কিলোমিটাৰ, ঘ ৭৯,৫৩৭ বৰ্গ কিলোমিটাৰ। ইয়াৰ উত্তৰ হৈছে খ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। 2 নম্বৰ প্ৰশ্ন, মহাদেশ কেইখন? ক 5খন, খ 7খন, গ 4খন, ঘ 9খন। ইয়াৰ উত্তৰ হৈছে খ 7খন। পৃথিৱীৰ বৃহত্তম মহাদেশ হ'ল ক এছিয়া, খ আফ্ৰিকা, গ ওচেনিয়া, ঘ এণ্টাৰ্কটিকা। ইয়াৰ উত্তৰ হৈছে ক এছিয়া। মহাসাগৰ কেইখন? মহাসাগৰ 9খন, খ 6খন, গ 5খন, ঘ 3খন। ইয়াৰ উত্তৰ হৈছে গ 5খন। মহাসাগৰ কেইখন? 5খন। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? ক ৭৪.2%, গ 73.3%, খ 70.4%, ঘ 72.2%। ইয়াৰ উত্তৰ হৈছে ঘ 72.2%। অসমত পোনপ্ৰথমে কোন চনত লোকপিয়ল কৰা হৈছিল? ক 1901 চনত, খ 1872 চনত, গ 1830 চনত, ঘ 1951 চনত। ইয়াৰ উত্তৰ হৈছে খ 1872 চনত। 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? ক 390 গৰাকী প্ৰতি বৰ্গ কিলোমিটাৰ, খ 397 গৰাকী প্ৰতি বৰ্গ কিলোমিটাৰ, গ 379 গৰাকী প্ৰতি বৰ্গ কিলোমিটাৰ, ঘ 297 গৰাকী প্ৰতি বৰ্গ কিলোমিটাৰ। ইয়াৰ উত্তৰ হৈছে খ 397 গৰাকী প্ৰতি বৰ্গ কিলোমিটাৰ। অন্য এটা প্ৰশ্ন, অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে? ক 5খন, খ 9খন, গ 7খন, ঘ 10খন। ইয়াৰ উত্তৰ হৈছে গ 7খন। অসমত খাৰুৱা তেলৰ সম্ভেদ কেতিয়া পোৱা গৈছিল? ক 1822 চনত, খ 1884 চনত, ঘ 1889 চনত, গ 1901 চনত। এইটো হ'ল ক এনচাৰ 1822 চনত। উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি কিমান শতাংশ ঠাই বনাবৃত? এইটো উপগ্ৰহৰ পৰা প্ৰাপ্ত অনুসৰি অসমত কিমান শতাংশ ঠাই বনাবৃত? সেইটো হ'ল ক 17%, খ 21%, গ 27%, ঘ 37%। ইয়াৰ এনচাৰ হ'ল গ এনচাৰ, গ উত্তৰ 27%। অসমৰ কোন ঠাইত প্ৰথমে কয়লা আৱিষ্কাৰ হৈছিল? ক নাহৰকটীয়া, খ মাৰ্ঘেৰিটা, গ লিডু, ঘ মাকুম। ইয়াৰ উত্তৰ হৈছে ঘ। অন্য এটা প্ৰশ্ন, অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? ক নগাঁও, গ বৰপেটা, খ ধুবুৰী, ঘ কাৰ্বি আংলং। ইয়াৰ উত্তৰ হৈছে ঘ কাৰ্বি আংলং। অসমৰ কোন জিলাত জনসংখ্যা বেছি? ক লখিমপুৰ, খ ধেমাজি, গ শোণিতপুৰ, ঘ নগাঁও। ইয়াৰ উত্তৰ হৈছে ঘ নগাঁও। অসমৰ কোনখন জিলাত জনসংখ্যা বেছি? ক লখিমপুৰ, খ ধেমাজি, গ শোণিতপুৰ, ঘ নগাঁও। ইয়াৰ উত্তৰ হৈছে ঘ নগাঁও।